বহুতো ষ্টুডেণ্টছে মোক মেছেজ কৰি আছিল যে 2026 চনৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন কেনেকুৱা হ'ব, টান হ'ব নেকি? তো মই তোমালোকক কৈ দিওঁ যে সেইখন কিন্তু তোমালোকৰ সহজ হ'ব। তো কিয় সহজ হ'ব বুলি কৈছোঁ, আজি এই ভিডিঅ'টো তোমালোকে গম পাবা, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তোমালোকে নিউজ চেনেলবিলাকত দেখিছিলাই চাগে যে কিমান প্ৰতিবাদ হৈছিলে, কাৰণ সমাজ বিজ্ঞানৰ পেপাৰখন বহুত টান কাটিছিলে। তো প্ৰি টেষ্ট প্ৰি বৰ্ডৰ পেপাৰৰ লগত অকণমানো মিল নাছিলে, কাৰণ এক্সাৰচাইজৰ পৰা কুৱেশ্যন নাছিলে আৰু বহুত কুৱেশ্যন তোমালোকৰ ট্ৰিকি আছিলে, মানে বহুত টাইম লাগি যায়, এটা কৰোঁতে তোমালোকৰ বহুত সময় গুচি যায়গৈ, যাৰ ফলত ষ্টুডেণ্টছে কমপ্লিট কৰিব পৰা নাছিলে। কিন্তু তোমালোকে আজি এই ভিডিঅ'টো চাই আছা যিহেতু, আৰু কথাখিনি যদি ফ'ল' কৰা তেনেহ'লে তোমালোকে সমাজ বিজ্ঞানৰ 100 ভিতৰত 100 পাবলৈ সক্ষম হ'বা। তো ইয়াতে মই কিছুমান প্ৰশ্ন লৈ আহিছোঁ, তোমালোকে এনেকুৱা নিচিনা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত পাবা। তো তোমালোকক কি সুধিব, ছিকুৱেঞ্চ বেছ MCQ সুধিব। তো বহুতো ষ্টুডেণ্টছে এইটো টান পায়। তো ইয়াত তোমালোকে যদি কিতাপখন ভালকৈ পঢ়িছা আৰু জানা কোনটোৰ পিছত কোনটো ইভেণ্ট আহে, তেতিয়াহ'লেহে তোমালোকে কৰিব পাৰিবা। তো সেইটো কাৰণে এইবাৰ তোমালোকে কিতাপখন পঢ়ি যাওঁতে বস্তু এটা মনত ৰাখিবা, কোনটো ইভেণ্টৰ পিছত কোনটো আহি আছে। এতিয়া তোমালোকে প্ৰথম চেপ্টাৰটো পঢ়ি আছা, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তাত তোমালোকে জানিব লাগিব কোনটোৰ পিছত কি আহি আছে, কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আহিছে, তাৰপিছত নন কপাৰেশ্যন মুভমেণ্ট কেতিয়া আহিছে। তো সেই ছিকুৱেঞ্চটো তোমালোকে জানিব লাগিব। তাৰপিছত এনেই ইজি MCQ আছে, ইয়াত তোমালোকে চাব পাৰা। কি সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি। কোনটো নন কনভেনশ্যনেল হয়, চ'লাৰ এনাৰ্জি হয়। তো তেনেকুৱা নিচিনা ইজি MCQ থাকিব তোমালোকৰ। এনেকুৱা নহয় যে চব তোমালোকৰ ক্ৰিটিকেল MCQয়ে দিব, মেক্সিমাম MCQ ইজিয়ে থাকিব। তাৰে মাজত কিছুমান কমপ্লিকেটেড থাকে। ইয়াত এটা চোৱা, কি দিছে, হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ। কোনটো পেয়াৰ কাৰেক্টলি মেটছ হৈছে বুলি সুধিছে। তো এইটো আচলতে এটা বহুত ইজি MCQ হয়, জাষ্ট সোধা ষ্টাইলটো বেলেগকৈ সুধিছে। ইয়াত চোৱা, নেচাৰেল ৰিচোৰ্চেছ কোল বুলি দিছে, কয়লা নেচাৰেল ৰিচোৰ্চ বুলি কৈছে। তাৰপিছত দিছে নেচাৰেল ৰিচোৰ্চেছ ফৰেষ্ট ফায়াৰ, ফৰেষ্ট ফায়াৰ নেচাৰেল ৰিচোৰ্চ হয় নেকি। তাৰপিছত দিছে নেচাৰেল ৰিচোৰ্চেছ ফ্লাড, বানপানীৰ কথা কৈছে। আৰু ডিত সুধিছে নেচাৰেল ৰিচোৰ্চ হৈছে ইণ্ডাষ্ট্ৰি। তো নেচাৰেল ৰিচোৰ্চ আচলতে কি হয়, কোল হয়। অপশ্যন নম্বৰ A টো কাৰেক্ট হয়। তো তেনেকুৱা নিচিনা MCQ ইজি MCQ হয়। জিঅ'গ্ৰাফীত ইমান এটা হাৰ্ড MCQ নাহে। হাৰ্ড MCQ তোমালোকক হিষ্ট্ৰী পাৰ্টত দিব। হিষ্ট্ৰী পাৰ্টটো তোমালোকে অকণ ভালকৈ পঢ়িব লাগিব ডিটেইলছত। আৰু জিঅ'গ্ৰাফী পাৰ্টটো ইমান এটা টান নহয়, এনেকুৱা নিচিনা অকণমান বহাই দিব যাতে তোমালোকে অকণমান ভাবিব লগা হ'ব, কিন্তু কৰিবলৈ পাৰিবা, ইজিয়ে হ'ব। তো এতিয়া আমি আহিছোঁ থিয়ৰী কুৱেশ্যনত। থিয়ৰী কুৱেশ্যনত মেক্সিমাম ষ্টুডেণ্টৰ প্ৰব্লেম আছিলে এই নিউ পেটাৰ্ণটোৰ কাৰণে। ইয়াত কি কুৱেশ্যন সুধিছে চোৱা, হোৱাই ডু ইউ থিংক দেয়াৰ আৰ এ ফিউ স্পেচিফিক পেৰাগ্ৰাফ এবাউট কণ্ট্ৰিবিউশ্যন অফ উইমেন ইন স্বদেশী মুভমেণ্ট ইন ইয়ৰ টেক্সট বুক। তোমাৰ কিতাপত কিয় স্বদেশী মুভমেণ্টত উইমেনৰ কণ্ট্ৰিবিউশ্যনৰ কথা লিখা হৈ আছে। তোমাৰ পাঠ্যপুথিত স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ সম্পৰ্কে কেইটামান নিৰ্দিষ্ট দফা কিয় আছে বুলি তুমি ভাবা। তো এনেকুৱা নিচিনা থিংকিং বেছ কুৱেশ্যন আজিকালি দিয়া হৈছে, আৰু এনেকুৱা নিচিনা এপ্লিকেশ্যন বেছ কুৱেশ্যনবিলাক কৰিবৰ কাৰণে তুমি যেতিয়াই কিতাপখন পঢ়িবা দুটা কুৱেশ্যন নিজকে সুধিব লাগিব। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাই ইট ইজ ইম্পৰ্টেণ্ট। তুমি সেই পেৰাগ্ৰাফটো যে পঢ়ি আছা সেইটো কিয় ইম্পৰ্টেণ্ট হয়, তাৰ ইম্পৰ্টেঞ্চ কি হয়। তো সেইটো তোমালোকে নিজকে প্ৰশ্ন কৰিব লাগিব আৰু জানিব চেষ্টা কৰিব লাগিব। যদিও এক্সাৰচাইজৰ কুৱেশ্যনত সেইটো দিয়া নাথাকিব, কিন্তু মেট্ৰিক পৰীক্ষাত তাৰ ৰিলেটেড কুৱেশ্যন তোমাক সুধিবই। আৰু তোমালোকে যেতিয়াই কিতাপখন পঢ়িবা নিজৰ কুৱেশ্যন বনাবৰ কাৰণে চেষ্টা কৰিবা। অকল এক্সাৰচাইজৰ কুৱেশ্যনখিনি কিন্তু এতিয়া এনাফ নহয়। তো বহুতে এতিয়া মোক সুধিব যে কিবা গাইড বুক আছে নেকি তেনেকুৱা, য'ৰ পৰা আমি কুৱেশ্যন পাই যাম, এক্সট্ৰা কুৱেশ্যন। তো তেনেকুৱা নিচিনা কথা নহয়। তোমালোকে নিজে যেতিয়া কুৱেশ্যন বনাবা সেই টপিকটোৰ ৰিলেটেড তোমাৰ আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব, আৰু বেলেগ গাইড বুকতকৈ সেইটোৱে বেষ্ট হ'ব। কাৰণ গাইড বুকত যি কুৱেশ্যন দিয়া থাকিব সেইটোও নাহিব, কাৰণ এতিয়া বৰ্ডে নিজে কুৱেশ্যন বনাই থাকে। তো ইয়াতে মই তোমালোকক এটা কুৱেশ্যন দেখাইছোঁ চোৱা, এইটো মেট্ৰিক পৰীক্ষাত আহিছে যোৱা বছৰ, মানে এই বছৰ হোৱা মেট্ৰিক পৰীক্ষাত আহিছে 2025 চনত। কি দিছে, কম্পেয়াৰ দ্য মেথড অফ প্ৰটেষ্ট ইউজ ইন স্বদেশী মুভমেণ্ট। তো এটা পাৰ্ট আমাক স্বদেশী মুভমেণ্টৰ পৰা সুধিছে, উইথ ড'জ এমপ্লয়ড ইন দ্য আৰ্লিয়াৰ ইণ্ডিয়ান ৰেবেলিয়ন অফ 1857। তো এইটো আমাক আকৌ আন এটা চেপ্টাৰৰ বেলেগ এটা টপিকৰ পৰা সুধিছে। তো ইয়াত দুটা চেপ্টাৰৰ দুটা টপিকৰ মাজত কম্পেৰিজন সুধিছে। তো তুমি যদি যেতিয়া পঢ়ি গৈছিলা কিতাপখন, যদি সেই দুটা টপিকে ভালকৈ বুজি পাইছিলা, তেনেহ'লে তুমি দুটাৰ মাজত ডিফাৰেঞ্চ কি আছে সেইটো নিজে ক'ব পাৰিবা। তো এনেকুৱা নিচিনা কুৱেশ্যন তোমালোকে পাবা। তো সেইটো কাৰণে যেতিয়াই তোমালোকে কিতাপখন পঢ়িবা বস্তুটোৰ ইম্পৰ্টেঞ্চটো চাবা, তাৰ ইম্পৰ্টেঞ্চ কি হয়, আৰু নিজে কুৱেশ্যন বনাবলৈ চেষ্টা কৰিবা। তো আজি কোৱা কথাখিনি তোমালোকে ফ'ল' কৰিবা, কাৰণ এইখিনি ভুল কৰাৰ কাৰণে ষ্টুডেণ্টছে কম নম্বৰ পায়। তো মই নিবিচাৰোঁ তুমি কম নম্বৰ পোৱাটো, তো এইখিনি তোমালোকে ফ'ল' কৰিবা। লগতে তোমালোকৰ এটা হেল্পৰ প্ৰয়োজন আছিলে। তোমালোকে যদি আজি এই ভিডিঅ'টো চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদিহে কৰা নাই, কাৰণ আমাৰ 954 ছাবস্ক্ৰাইবাৰ হৈ আছে বৰ্তমান। আৰু তোমালোকে যদি ছাবস্ক্ৰাইব কৰা তেনেহ'লে আমি 1K ছাবস্ক্ৰাইবাৰ ওচৰলৈ যাব পাৰিম। তো এইটো আমাৰ এটা ড্ৰিম হয় যে 1K ছাবস্ক্ৰাইবাৰ সোনকালে কমপ্লিট কৰাটো। তো তোমালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ হেল্পৰ প্ৰয়োজন হৈছে। তো এইখিনি আছিলে, আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিবা বুলি। তাৰোপৰি এইটো হৈছে আমাৰ হোৱাটছএপ পেজ, তাতো জইন কৰিব পৰা, লিংকটো পিন কমেণ্টত দিয়া আছে।